ফ্ৰেণ্ড নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো আমাৰ ইউটিউব চেনেল লাৰিকা ব্লগলৈ আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আমিও বহুত ভালে আছো আজি আকৌ গৈ আছো বজাৰ আপোনালোকে হয়তো ভাবিব পাৰে কিমাননো বজাৰ গৈ থাকে কিন্তু হিদিনা বজাৰ গৈছিলো কিন্তু আপোনালোকক কৈছোৱে যে বজাৰ বন্ধ আছিল তো আমাৰ যি দোকানৰ পৰা মাহেকীয়া বজাৰ মানে খৰচ লওঁ মাহেকীয়া কয় নেকি যিয়ে নহওক লওঁ তো দোকানটো বন্ধ আছিল ল'ব নোৱাৰিলো তো সেইবাবে গৈ আছো বজাৰ মাহেকীয়া খৰচ ল'ব কাৰণে কেইটামান বস্তু শেষ হৈ গৈছে আমাৰ কিচেন ৰুমত তাৰ পিছত এতিয়া সন্ধিয়াই হৈ গ'ল কিন্তু উপায় নাই যাব লাগিব হাজবেণ্ডৰ ক্লাছ আছিল আজি সেইকাৰণে জলদি যাব নোৱাৰিলো হাজবেণ্ডৰ ক্লাছ খতম হ'ল এতিয়াহে যাম আমি তো গৈ থাকক আমাৰ লগত বজাৰ আৰু কিবা কিবি বস্তু কিনিম আহি আপোনালোকক কম আৰু আজি কিবা স্পেচিয়েল আছে ৰাতিৰ ডিনাৰত আপোনালোকক দেখাম বলক এয়া আমি বজাৰ যাব ওলালো এয়া আমাৰ তাতে বহি আছে ৰ'ব মই দেখাই আছো আপোনালোকক এয়া ইয়াতে বহি আছে মা তাৰ পিছত ইয়াতে আমাৰ মাম্মা আৰু তাৰ পিপি বহি আছে আমাৰ পিপি বহুত খুকি হেনা গাড়ী ষ্টৰী গুড গাৰ্ল কি ধুনীয়াকে বহি আছে তাই মানে গাড়ী উঠি বহুত ভাল পায় মা উঠিলে খুব ভাল পায় আমাৰ কুঞ্চিজনী আৰু হাঁহে এয়া হাজবেণ্ডটো আহি গ'ল এতিয়া আমি ওলালো এতিয়া যাম ডাইৰেক্ট বজাৰ তো গৈ থাকো বজাৰ আমি গাড়ীৰ পৰা ওলালো হাজবেণ্ডহঁতে যাব ইণ্ডিয়ান অইল গাড়ীত তেল ভৰাব আৰু সিহঁতে অহালৈকে আমি মাহেকীয়া যে ক'লোঁ যে বজাৰ এইবিলাক লৈ লওঁ আৰু সিহঁতে গৈ পেলাই আহি যাওক দুটা কামে একলগত হৈ যাব ৰখি থাকিনো লাভ কি সেইকাৰণে সিহঁতে ইফালে যাওক আমি ইফালে যাওঁ এয়া আমাৰ ভণ্টিয়ে আগতে গৈ আছে খাই গৈ দে আজিও তাই পাই গ'লো আমি য'ৰ পৰা মাহেকীয়া খৰচ লওঁ আৰু আমি য'ৰ পৰা লওঁ তাৰ নামটো হৈছে ইয়াতে লিখা আছে গোপী ষ্ট'ৰ বুলি আৰু ইয়াতে বেলেগ দোকানতকৈ মই ভাবোঁ আৰু কি বেলেগ দোকানতকৈ ইয়াত বহুত ভাল ভাল বস্তু আৰু ফ্ৰেছ বস্তু পায় আৰু মানে যি লাগে আৰু কি আপোনাৰ মানে কিচেনৰ কাৰণে আৰু বেবীৰ কাৰণে আমাৰ কাৰণেও যি যি প্ৰডাক্ট লাগে গোটেইখিনি আছে ইয়াতে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰে দেই ইচ্ছা কৰিলে আৰু এয়া হৈছে আমাৰ দাদা হাই কৰি দিয়ক দাদা আৰু এই আনফালে বহি আছে আৰু এজন দাদা আপোনালোকে ইয়াত ইচ্ছা কৰিলে আহিব পাৰে বহুত মানে বহুত ভাল ভাল আৰু ফ্ৰেছ বস্তু পায় ইয়াতে তো মই বজাৰখিনি কৰি লওঁ তাৰপিছত লগ পাই আছোঁ দেই খৰচ লৈ পেলাই আহিলোঁ আৰু হাজবেণ্ডো গৈছিল ইণ্ডিয়ান অইল ক'লোঁ যে আপোনালোকক পেট্ৰল ভৰাবলৈ তো পেট্ৰল ভৰাই পেলাই আহিল আৰু তাই ফোন কৰি আছিল যে তোমাৰ বজাৰ কৰা হ'লনে নাই তাৰপিছত মই ক'লোঁ হোৱা নাই তাৰপিছত তাক মই কৈ দিলোঁ যে তুমি মাংসটো কিনি লোৱা তাৰপিছত তাই বোলে মাংসটো কিনি ল'লে লৈছানে নাই মাংসটো কিনি আধা কেজি এতিয়া দাম বাঢ়িছে চাগে যিয়ে নহওক দাম বাঢ়িছে বোলে শুনিলোঁ আৰু মাংসটো কিহৰ কাৰণে লৈছোঁ ঘৰত গৈ পেলাই কৈ আছোঁ আজি কিবা স্পেচিয়েল হ'ব বুলি ক'লোঁ নহয় আপোনালোকক ডিনাৰত
আৰু আমাৰ পাব্লিক লাইব্ৰেৰীত টুকলুবিলাক ড্ৰেছ পিন্ধি আহিছে ডান্স কৰিবৰ কাৰণে। মোৰো এটা ভণ্টিয়ে ডান্স কৰিব। আজি কিবা কয় ৰবীন্দ্ৰ জয়ন্তী নেকি? ৰ'ব মই লাইটটো দি আছোঁ বাৰু। ৰবীন্দ্ৰ জয়ন্তী উৎসৱ আজি পালন কৰিব আমাৰ পাব্লিক লাইব্ৰেৰীত। ফাংচনটো যদি দুপৰীয়া হল হয় তেতিয়াহ'লে মই আৰু ভণ্টি আহিলোঁ হয়। ইচ্ছা আছে কাৰণ মই বিহুও ভালকৈ এইবাৰ চাব নোৱাৰিলোঁ, কিন্তু ফাংচনটো ৰাতি হ'ল কাৰণে আহিব নোৱাৰিলোঁ। মোক কিয় বা মানে এনেকুৱা টাইপৰ ফাংচন মোক বহুত ভাল লাগে চাব, কাৰণ মই নিজেও কৰিছিলোঁ। মোক মানে ভাল লাগে এইবিলাক শুনিলে, মানে ঘৰত থাকিব নোৱাৰোঁ, এনেকুৱা টাইপৰ হৈ যাওঁ। এয়া মোৰ মাম্মামটো শুইছে নেকি? মাম্মাম মাৰ কোলত আছে। মোৰ মাম্মামৰ যে ইমান গৰম, সেইকাৰণে মায়ে বিচনী আনা নাই, কাটা দি বিচি আছে। মাম্মাম মোৰ টুকলুটো কিমান ধুনীয়াকৈ শুই আছে। কি কৰি আছা? তাই মোবাইল পিটিকি আছে, ফটো উঠিছে চাগে, তাকে দেখি আছে। বলক ঘৰত গৈ পেলাই লগ পাই আছোঁ। আমি আহি পাই গ'লোঁ ঘৰ আহি পেলাই ফ্ৰেছ হৈ গ'লোঁ। মাম্মামক ভোক লাগিছিল, মাম্মামে পে কৰি আছিল, তাক খোৱালোঁ। আৰু এতিয়া খাম আমি। হাজবেণ্ডে আমাক লুকাই কি লৈছে জানে? এয়া চাওক আপোনালোকে, এয়া ম'ম', তাৰপিছত চাট লৈছে। আৰু এইবিলাক আনিছে যেতিয়া খাওঁ অলপ। মই কিন্তু এতিয়ালৈ খোৱা নাই, এইবাৰ আজিহে ফাৰ্ষ্ট টাইম খাম ডেলিভাৰীৰ পিছত। তো খাই চাওঁ, বহুত দিন পিছত খাম, কেনেকুৱা লাগে। বেছি নাখাম, অলপে খাম। তো খাই লওঁ আগত। তো আমাৰ ম'ম' আৰু চাট, চাহ এইবিলাক খোৱা হৈ গ'ল। আৰু এতিয়া আমি ৰাতি ৰন্ধা বঢ়াৰ আয়োজন কৰিম। আৰু মাম্মামক মেডিচিন খুৱাব বাকী আছে, তাক মেডিচিন খুৱাম। আৰু আজি কি হ'ব জানে আপোনালোকে? এই নকওঁ, অলপ পিছত ক'ম। আৰু এয়া আমাৰ মাম্মামক লৈ আছে তাইৰ থাম্মামে। মাম্মাম গান কৈ তাক শুৱাবৰ কাৰণে চেষ্টা কৰি আছে। তাই মানে গাড়ীতে শুই দিলে, সেইকাৰণে এতিয়া শুৱা নাই। আমাৰ পিঁয়াজ, আলু, আদা, নহৰু এইবিলাক কটা হৈ গৈছে। তাৰপিছত এয়া এইবিলাক পেষ্ট কৰা হৈ গৈছে। ভণ্টিয়ে বেৰিষ্টা বনালে অলপ, তাৰপিছত কণীও ভাজিলে, তাৰপিছত এয়া চাউলো বইল কৰি থৈ দিছে। তো আপোনালোকে চাগে গম পাইছে পিঁয়াজ ইমানবিলাক কাটিছোঁ। তাৰপিছত ভণ্টিয়ে যে অলপ পিঁয়াজৰ বেৰিষ্টা বনাইছে, তাৰপিছত চাউল বইল কৰি থৈ দিছে। তেতিয়াহ'লে আপোনালোকে চাগে গম পাইছে যে আমাৰ আজি ডিনাৰত মেনু কি? আজি হ'ব বিৰিয়ানী আৰু হ'ব মাংস। তো এতিয়া য়েছ, আৰু অলপ ফ্ৰাইড ৰাইচ হ'ব, কাৰণ মায়ে বিৰিয়ানী খাই ইমান ভাল নাপায়। তো মাৰ কাৰণে অলপ ফ্ৰাইড ৰাইচ হ'ব। আৰু তো তেতিয়াহ'লে এতিয়া ৰন্ধা বঢ়া ষ্টাৰ্ট কৰোঁ। আৰু কেইটামান চিকেন ফ্ৰাই কৰিম। হাজবেণ্ডে চিকেন ফ্ৰাই খাই ভাল পায়তো, সেইকাৰণে চিকেন ফ্ৰাই কৰিম কেইটামান। তো ৰাতিয়ে হৈ গ'ল, বেছি বক নকৰোঁ, তেতিয়াহ'লে ৰন্ধা বঢ়া ষ্টাৰ্ট কৰি দিওঁ। তো ব'লক। চ' হেল্ল' ফ্ৰেণ্ড, এতিয়া কেমেৰা মোৰ হাতত, আৰু মোৰ ভণ্টি আৰু ৱাইফে কিবা বনাই আছে। আৰু কিমান দূৰ হ'ল আপোনালোকে চাওক, আহক। চ' সেয়াই গাইজ, মোৰ ভণ্টিয়ে বিৰিয়ানী বনাই আছে। আৰু এতিয়া চাওঁ বাৰু মোৰ ৱাইফে কি বনাই আছে। ৱাও, মোৰ ফেভৰেট। এইটো কি মাংস? চিকেন, তোমাৰ ফেভৰেট।
চিকেন আচ্ছা ঠিক আছে চিকেন মোৰ ফেভ বনাইছে আৰু ইয়াতে মোৰ ভণ্টিয়ে বিৰিয়ানী বিৰিয়ানীটো বনাই তোমাৰ আছে ফেভৰেট হয় ন সব মোৰ গ'ল, এতিয়া আহক আপোনালোকক দেখাম কেনেকুৱা হৈছে আমাৰ ৰন্ধা বঢ়া এয়া ইয়াতে আছে চিম্পলকে বনাইছোঁ ফ্ৰাইড ৰাইচ তাৰপিছত ইয়াতে আছে বিৰিয়ানী তাৰপিছত ইয়াতে আছে মাংস তাৰপিছত ইয়াতে আছে চালাড তাৰপিছত এয়া আপোনালোকক কৈছিলোঁৱে যে এইবিলাক হৈছে চিকেন ফ্ৰাই হাজবেণ্ডে খাই ভাল পায় যে ক'লোঁ আপোনালোকক তো এতিয়া একেবাৰে খোৱা বোৱাৰ পিছত লগ পাই আছোঁ দেই কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি আজৰি হৈ বহি আছোঁ আজি যে আমি বিৰিয়ানী ফ্ৰাইড ৰাইচ বনাইছোঁ এইবিলাক আপোনালোকক শ্বেয়াৰ নকৰিলোঁ যে আমি কেনেকৈ বনাইছোঁ কাৰণ আহি থকা ভিডিঅ'বিলাকত আপোনালোকক আমি ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰিম মানে যিখিনি পাৰোঁ আৰু কি আমি ঘৰত কেনেকৈ বনাই খাওঁ এইবিলাক ডিছ এইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো আজিৰ ভিডিঅ' চাই যদি আপোনালোকক ভাল লাগিছে তেন্তে লাইক কমেণ্ট আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দি থ'ব আৰু লগতে শ্বেয়াৰো কৰি দিব দেই আৰু যিসকলে আমাৰ চেনেলত নতুন প্লিজ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দি থ'ব আৰু যিসকলে আগতীয়াকৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দি থৈ দিছে তেওঁলোকক বহুত বহুত ধন্যবাদ বাই বাই